Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোক যিসকলে HS ফাইনেল ইয়াৰত পঢ়ি আছে, যিসকলে HS ফাইনেল ইয়াৰৰ পৰীক্ষা দিব, সেইসকলৰ কাৰণে ইতিমধ্যে আপোনালোকে জানে আপোনালোকৰ যি পৰীক্ষাৰ প্ৰগ্ৰাম আহিছে আৰু পৰীক্ষাৰ প্ৰগ্ৰাম অহাৰ লগে লগে আপোনালোকে হয়তো এতিয়া বেছিকৈ সচেতন হৈছে আপোনালোকৰ পঢ়াৰ প্ৰতি আৰু হয়তো আপোনালোকে সেই গোটেই সাবজেক্ট বিলাকৰ যেটো সিলেবাস সেই সিলেবাস বিলাক পাবলৈ আশা প্ৰকাশ কৰে। সো আপোনালোকক ইতিমধ্যে মই দুটা সিলেবাসৰ দুটা আসলতে বিষয়ৰ সিলেবাস প্ৰকাশ কৰিছো আপোনালোকক দিছো আৰু সেই সিলেবাস কেটাৰ যেটো লিংক আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই কি বস্তু কি আহিব কিমান মাৰ্কস আহিব সেইখিনি মই ডেসক্ৰিপচনত লিংক দি দিম বা আই বাটনত আপোনালোকে তাৰ লিংকটো পাব আপোনালোকে তাত ক্লিক কৰি চাব পাৰে। আজি আপোনালোকক এই ভিডিঅ'টিত সেই দুটাৰ উপৰিও এডুকেশ্যনৰ যিখন সিলেবাস অৰ্থাৎ HS ফাইনেল ইয়াৰৰ যিখন এডুকেশ্যনৰ সিলেবাস পৰীক্ষাত অহা কিমান মাৰ্কস আহিব কিমান কোনটো ইউনিট আপোনালোকৰ কাৰণে দৰকাৰী গুটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সো আপোনালোক যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, শেয়াৰ কৰিব ভিডিঅ'টো আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। সো ইয়াত যেটো আছিল এটা পাৰ্ট যেটো আপোনালোকৰ সিলেবাস সাধাৰণতে হয় সেই সিলেবাসখন মই আপোনালোকক দেখুৱাবলৈ লৈছো যেটো আপোনালোকৰ অফিচিয়েল হয় অৰ্থাৎ অফিচিয়েলি সেই সিলেবাসখন প্ৰভাইড কৰা হৈছে। সো আপোনালোকক সেই সিলেবাসখন দেখুৱাবলৈ লম কি আপোনালোকৰ তাত উল্লেখ কৰা হৈছে বা কি আপোনালোকৰ তাত আছে গুটেইখিনি আপোনালোকে গম পাব। সো HS সেকেন্ড ইয়াৰৰ ইয়াত আপোনালোকৰ যিখন এডুকেশ্যনৰ সিলেবাস মই আপোনালোকক হেতু দেখুৱাই দিছো আৰু যিখন অফিচিয়েল হয় যেহেতু সো তাৰ পৰাই আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকে যদি ইংলিশ অলটি আপোনালোকৰ আসামেজ এইবিলাকৰ সিলেবাস যদি এতিয়ালৈকে চোৱা নাই মোৰ চেনেলত অলৰেডি আছে আপোনালোকে চাব পাৰে বা ডেসক্ৰিপচনত মই তাৰ লিংক দি দিম আপোনালোকে তাৰ পৰা গৈ চাই ল'বগৈ। সো ইয়াত আপোনালোকৰ যিখন এডুকেশ্যনৰ সিলেবাস মই এখন আপোনালোকক দেখুৱাবলৈ আজি চেষ্টা কৰিছো আৰু যদি আপোনালোকক কিবা সিলেবাসৰ লাগে মোক আপোনালোকে কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম। সো এটো হৈছে এডুকেশ্যনৰ সিলেবাস আৰু আপোনালোকৰ ইয়াত প্ৰথম কথাটো হৈছে প্ৰথম ইউনিট ডেভেলপমেন্ট অফ সেকেন্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আসাম পোষ্ট ইন্ডিপেন্ডেন্স পিৰিয়ড হেতু 15 নম্বৰ থাকিব আপোনালোকৰ ফাৰ্স্ট যেটো ইউনিট তাত নন ফৰ্মেল এডুকেশ্যন সেকেন্ড ইউনিটত থাকিব 10 নম্বৰ থাৰ্ড ইউনিট কাৰেন্ট ট্ৰেন্ডছ এণ্ড এডুকেশ্যন 15 নম্বৰ ফোৰ্থ ইউনিট লাৰ্নিং তাত 15 নম্বৰ মেমৰি ফৰগেটিং এটেনশন ইন্টাৰেষ্ট তাত 15 মেন্টেল হেলথ এণ্ড হাইজিন 10 মাৰ্কস এলিমেন্টাৰী এডুকেশ্যন ষ্টেটিষ্টিক্স 20 মাৰ্কস টোটাল আপোনালোকৰ 100 মাৰ্কস হ'ব আৰু এই গুটেইকিটা লেসনৰ যিখিনি আপোনালোকক মই কলো কোনটো পাৰ্ট আহিব হেতু যেহেতু ইয়াত দিয়া থাকে গুটেইখিনি আপোনালোকক কোনখিনি অংশৰ পৰা আপোনালোকক দিব। সো তাৰ পৰা আপোনালোক গুটেইখিনি ইয়াত লিষ্টখন দেখুৱাই থোৱা আছে আপোনালোকে যদি চাব বিচাৰে আপোনালোকে চাব পাৰে ডাউনলোড কৰিবৰ কাৰণে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যেটো অফিচিয়েল ওয়েবসাইট তাত আপোনালোকে যাব লাগিব আৰু তাত গৈ আপোনালোকে এখন ডাউনলোড কৰি ল'ব পাৰে আৰু এইটোৰ মতে আপোনালোকৰ পৰীক্ষাত আহিব অৰ্থাৎ এইখন যিখন সিলেবাস আপোনালোকক মই এতিয়া কৈ আছো সেই সিলেবাসখনৰ মতে আপোনালোকৰ নাম্বাৰ বিলাক প্ৰভাইড হয় আৰু তাৰ মতে আপোনালোকৰ প্ৰশ্নবিলাক কাটে। সো আপোনালোকে যদি সিলেবাসখন চাই লয় সিলেবাসখন যদি মনত ৰাখে তেতিয়া হলে আপোনালোকে তাৰ মতে পঢ়িব পাৰিব আৰু পঢ়াৰ লগে লগে আপোনালোকৰ যেটো মাৰ্কিং এবিলিটি হেতু বেছি ভাল হ'ব। সো এটো কাৰণে আপোনালোকে এটো মতে চাব। মই আকবাৰ কৈছো ফাৰ্স্ট ইউনিটটো 15 সেকেন্ড ইউনিট নন ফৰ্মেল এডুকেশ্যন তাত আহিব 10 কাৰেন্ট ট্ৰেন্ডছ ইন এডুকেশ্যন 15 লাৰ্নিংত 15 তাৰপিছত মেমৰি ফৰগেটিং এটেনশন ইন্টাৰেষ্ট 15 মেন্টেল হেলথ এণ্ড হাইজিন 10 আৰু এলিমেন্টাৰী এডুকেশ্যন ষ্টেটিষ্টিক্স তাত 20 মাৰ্কস। সো আটাইতকৈ হাইয়েষ্ট মাৰ্কস আপোনালোকৰ 20 যেটো 7 নম্বৰ ইউনিট তাৰ পৰা আপোনালোকৰ আহিব। সো এইখন হৈছে আপোনালোকৰ এডুকেশ্যনৰ সিলেবাস। সো এইখন আপোনালোকে চাই ল'ব ডাউনলোডো কৰি ল'ব পাৰে মই ডেসক্ৰিপচনত লিংকটো দি দিম ইয়াৰ হেতু আপোনালোকে ডাউনলোড কৰি চাব পাৰে বা আপোনালোকে যিকোনো প্ৰকাৰে আপোনালোকে চাব পাৰে মুঠতে আপোনালোকে যদি অফিচিয়েলি আহি কিনে চাব বিচাৰে তেনেকেও চাব পাৰে আপোনালোকে ডাউনলোডো কৰি ল'ব পাৰে মই আপোনালোকক ডাইৰেক্ট লিংক দি দিম আৰু যদি আপোনালোকে ইংলিছৰ সিলেবাসখন লাগে তাত কোৰ পৰা কিমান মাৰ্কস আহিব সেইখিনিও যদি লাগে মই মোৰ চেনেলত অলৰেডি মই সেই ভিডিঅটো আপলোড কৰি থৈছো মই ডেসক্ৰিপচনত লিংক দি দিম বা আই বাটনতো আপোনালোকে তাৰ লিংক পাব হেতু চাই ল'ব আপোনালোকে আৰু যিমান পাৰে হিমান আপোনালোকে মৰম দিব ভিডিঅটিক আৰু হেতু কাৰণে আপোনালোকে শেয়াৰ কৰিব ভিডিঅটো লাইক কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিঅটো সমাপ্ত কৰিছো। ধন্যবাদ।